নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আলুৰ এটা ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সেইটো হ'ল আলু পিটিকা। আচলতে আলু পিটিকাটো আমি পিঁয়াজ আৰু জলকীয়াৰে খাওঁ পিটিকা কৰি, কিন্তু আজি মই অলপ বেলেগকৈ ৰেচিপিটো লৈ আহিছোঁ। তাৰ কাৰণে মই কি লৈছোঁ আপোনালোকক দেখুৱাইছোঁ। উহোৱা আলু, পিঁয়াজ এটা, কেঁচা পিঁয়াজৰ পাত অলপমান লৈছোঁ, হালধি, আদা লৈছোঁ, জলকীয়া লৈছোঁ আৰু এটা বিলাহী লৈছোঁ, আৰু পিঁয়াজ, নিমখ আৰু এইটো নৰসিংহ পাত। এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি ল'ম আৰু লগতে আলুখিনি এটা গিলাচেৰে পিটিকি ল'ম। এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ, বিলাহীখিনি একদম সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ, গোটেইখিনি ভালকৈ কাটি লৈছোঁ আৰু আদাখিনি মই মোহাৰি লৈছোঁ। আৰু এইটো মই আলুখিনি ভালকৈ পিটিকা কৰিছোঁ। এতিয়া মই গেছত অলপমান তেল দি গৰম কৰিম। তেলখিনি গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত মই ইয়াতে পিঁয়াজ, নিমখ গোটেইখিনি ঢালি দিম। তেলখিনি গৰম হৈছে, ল' ফ্লেমত দিছোঁ। এতিয়া মই পিঁয়াজখিনি ঢালি দিছোঁ। এইটো খাবলৈ বহুত সোৱাদ হয় আৰু আপোনালোকে এইটো চামুচাতো কৰিব পাৰে আৰু ফুচকাতো খাব পাৰে। বিলাহীখিনি দি দিছোঁ। কেঁচা পিঁয়াজটো দি দিছোঁ। নৰসিংহ পাতৰ ফ্লেভাৰটো বহুত ধুনীয়া হয়, সেইকাৰণে মই নৰসিংহ পাতটো ইউজ কৰিছোঁ। এতিয়া মই জলকীয়া দিছোঁ ইয়াতে, সৰু জলকীয়া, খুদ জলকীয়াটো খাবলৈ বহুত ভাল হয়। নিমখ দিছোঁ, হালধি দিছোঁ, মাজে মাজে এনেকৈ মই এইখিনি লাৰি দিছোঁ, বস্তুখিনি ভালকৈ যাতে মিক্স হয় আৰু লগতে ভালকৈ এইটো সিজাব লাগিব। এইটো খাই বহুত ভাল লাগে আলুৰ লগত মিক্স কৰি। আপোনালোকে এনেকৈ এবাৰ খাই চাবচোন। 3 মিনিট হৈ গ'ল, ধুনীয়া ৰং ধৰিছে। এতিয়া বিলাহীখিনিও ভালকৈ সিজি গৈছে। এতিয়া এইখিনি পূৰা ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি নমাই দিম। বিলাহীখিনি আলুৰ লগত মিক্স কৰিম। এতিয়া ধুনীয়াকৈ এইখিনি ভালকৈ মিক্স কৰি ল'ম। গোটেইখিনি মিক্স কৰাৰ পিছত মোৰ আলু পিটিকাটো ৰেডি হৈ গ'ল। এইখিনি মই ধুনীয়াকৈ সজাই দিছোঁ। এইটো খাই বহুত সোৱাদ লাগে। আপোনালোকে পঁইতা ভাত লগতে চিঙৰাৰ ভিতৰতো ভৰাব পাৰে, ফুচকাতো দিব পাৰে। ইমান টেষ্টি হয় নহয়, বহুত খাই ভাল লাগে। অলপ বেলেগকৈ সদায় খাই চাব লাগে। আমি সাধাৰণতে যিটো আলু পিটিকা খাওঁ সেইটো নৰ্মেলি সোৱাদ, কিন্তু এইটোৰ সোৱাদটো এক্সট্ৰা হয়। আৰু লগতে জলকীয়াৰ সোৱাদ আৰু নৰসিংহৰ পাতৰ ফ্লেভাৰটো খুব ধুনীয়া হয়। আপোনালোকে খাই চাব, ট্ৰাই কৰিব আৰু ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।